নমস্কাৰ স্বাগতম জনাইছোঁ লিণ্টন শইকীয়া ইউটিউব চেনেললৈ। আৰু যিহেতু মাঘ বিহু পালেহি আৰু আমাৰ মা আৰু খুৰীহঁতে মিলি একেলগে সান্দহ খুন্দি আছে আৰু ঢেঁকীশালীত, আৰু আমি আপোনাক দেখাব গৈ আছোঁ সান্দহ খুন্দা। আৰু গোটেইবোৰে একেলগে মিলি সান্দহ খুন্দি আছে, ভাল লাগে সকলোৱে একেলগে মিলি সান্দহ খুন্দিলে। আৰু তাতে গৈ আছোঁ, বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ খুৰীহঁতে সান্দহ খুন্দি আছে আৰু তালৈ গৈ আছোঁ। আৰু এইফালে চাওক মৰুৱা ফুল পূৰা ফুলি আছে, আৰু একচুৱেলি চাংখনলৈ নগ'লেই এইফালে বাঢ়ি আহিলে, উঠাই দিছিলোঁ, আকৌ নামি নামি আহিলে ফুলি আছে ফুল পূৰা। আৰু বলক ইয়াত আপোনাক সান্দহ খুন্দা দেখাই আছোঁ। আৰু এয়া সান্দহ খুন্দা আৰম্ভ কৰিলেই, আৰু বেছিদিন নাই, আৰু কেইদিনমানৰ পাছত তিলপিঠাও বনাব। আৰু তিলপিঠাটো খাই খুব ভাল পাওঁ মই, সান্দহতকৈ তিলপিঠাটো বেছি ভাল পাওঁ খাই। আৰু চাওক এয়া কি সুন্দৰ দেখে, পূৰা সান্দহ মুখৰাবোৰ উঠি আহিলে চাওক। এইবাৰ পূৰা আগতীয়াকৈ শুনা হৈছে সান্দহবোৰ, একদম সোনকালে শুনিছে। আৰু যি কি নহওক ঢেঁকী শব্দটো শুনিলে বিহু বিহু লাগে। আৰু আপোনালোকে বিহুত জলপান শুনিছেনে নাই কমেণ্ট কৰি জনাব সকলোৱে। দেখি দিছোঁ মই, আৰু চাউলটো ভাজি থাকিলে যিটো চাউল ফুটি আহে দেখিবলৈ কি সুন্দৰ লাগে, আল্টিমেট লাগে দেই, ক'বলগীয়া। আৰু শুনোতে ৰাতি হৈ গ'ল, মানে 10:30মান বজাৰ পৰা আৰম্ভ হৈছে, এতিয়া বাজি গ'ল 7টা, আৰু 7টা বজালৈকে ষ্টাৰ্ট কৰিয়ে আছে শুনা।